নমস্কাৰ এন ফৰ ইউ আছামিজ ইউটিউব চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খবৰসমূহ পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। অৱশেষত ভাৰতে ফিলিপিনক দিব অস্ত্ৰ-শস্ত্ৰ। ভাৰতে প্ৰথমবাৰৰ বাবে মিছাইল ৰপ্তানি কৰিব অন্য দেশলৈ। ভাৰতবৰ্ষৰ বাবে ই এক অতি গৌৰৱৰ কথা। আমাৰ ভাৰত এনে এখন দেশ যিখন দেশে ফ্ৰান্স, ৰুছ, আমেৰিকা, ইজৰাইল আদি দেশৰ পৰা অস্ত্ৰ-শস্ত্ৰ, হেলিকপ্টাৰ আদি আমদানি কৰি আনিছিল। প্ৰথমবাৰৰ বাবে ভাৰতে ৰপ্তানি কৰিবলৈ লৈছে ব্ৰহ্মোছ। এই ব্ৰহ্মোছ মিছাইল ভাৰত আৰু ৰাছিয়াই যুটীয়াভাৱে তৈয়াৰ কৰি উলিয়াইছিল। ফলত যিমান মূল্যৰ এই মিছাইল বিক্ৰী হ'ব ইয়াৰ 51% ভাৰতে পাব আৰু যি দেশে ভাৰতৰ পৰা এই মিছাইল ক্ৰয় কৰিব সেই দেশে USA কাট্চা চেংচনৰ সন্মুখীন হ'ব নালাগে। ফিলিপিন চৰকাৰে চাইনাৰ লগত সন্মুখীন হ'বৰ বাবে ভাৰতৰ পৰা ব্ৰহ্মোছ মিছাইল ক্ৰয় কৰিবলৈ লৈছে। ফিলিপিনৰ চৰকাৰে ভাৰতৰ ব্ৰহ্মোছ মিছাইল ক্ৰয় কৰিবৰ বাবে আজিৰ পৰা এমাহৰ আগতেই মঞ্জুৰি দিছিল। আজিৰ পৰা দুদিনমানৰ আগতে ফিলিপিন চৰকাৰে এই মিছাইল ক্ৰয় কৰিবলৈ ভাৰত চৰকাৰলৈ অফিচিয়েল নটিচ প্ৰেৰণ কৰে। ফিলিপিন চৰকাৰে $374,962,800 এই মিছাইল ক্ৰয় কৰিবৰ বাবে মঞ্জুৰি কৰে। ফিলিপিনৰ লগতে অন্য বহু দেশে ভাৰতীয় ব্ৰহ্মোছ মিছাইল ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰি আছে। হয়তো 2022 চনৰ শেষ ফাললৈ ভাৰত চৰকাৰে অন্য দেশসমূহৰো অৰ্ডাৰ পাবলৈ আৰম্ভ কৰিব। যদি খবৰটো শুনি ভাল পালে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।